স্বাগতম জনাইছোঁ আজি এই ভিডিঅ'টোলৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি হৈছে বিহু, ভোগালী বিহু, মাঘৰ বিহু। তো বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ আপোনালোক সকলোৱে। আপোনালোকে চাই আছে আপোনালোকৰ অতি মৰমৰ চেনেল বিগ ব্ৰাদাৰ 9। আজিও এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব বুলি আশা কৰিলোঁ। আৰু সকলোৰে মানে এই বিহুত মানে সেই আৰু মেজিত উঠা জুইকুৰাই সকলোৰে যিবিলাক দুখ আছে সেইবিলাক নাশ কৰক। তাৰপিছত সুখ শান্তি বঢ়াই আনক। এফালে আছে মাজু। তো সেয়াই আৰু মানে এতিয়া আমি মেজি পুৱাব গৈ আছোঁ। সেইফালে মাহঁত আহিব, বাহঁত আছে। তো মেজি পুৱাব গৈ আছোঁ সত্ৰৰ ফিল্ডত। বঢ়িয়াকৈ ইমান দিনে একদম কুলি হাল্লা কৰি পেলাই পূৰা মেজি একদম বনাই আছিলে। তো সেয়াই আৰু কওঁ ভাল লগা হৈছে কেমেৰাত, বেছি ভাল লগা হৈছে আৰু অঁ হেপী বিহু। তো যোৱাকালি উৰুকা আছিল। উৰুকাত অলপ স্পেচিয়েল মানুহবিলাকক মিছ কৰিছেনে নাই কমেণ্ট কৰি জনাব। মানে এইবিলাক প্ৰেমিক হ'ব পাৰে, প্ৰেমিকা হ'ব পাৰে, ককা আইতা হ'ব পাৰে আৰু ইত্যাদি আৰু যোৱাকালি উৰুকা আছিল। সেই দিনটোত মিছ কৰিছেনে নাই কমেণ্ট কৰি জনাব। মানে মই অমুকত মিছ কৰিছোঁ অমুকক। তো এয়া মানে যাব আহিছে এইফালে জেঠাই হ'ব। জেঠা কি ক'বি? আমি এতিয়া সত্ৰ হেৰি কৰিম, মেজি জ্বলাম। তাৰপিছত সত্ৰত সোমাম। তাৰপিছত আপোনাৰ ক্লাবৰ হেৰি আছে, অনুষ্ঠান আছে, তালৈ আমি যাম বুলি ভাবি আছোঁ। আগতে আমি সত্ৰক সেৱা এটা ল'ব লাগিব। তো সেয়াই আৰু মানে একদম অভাৰ মানুহ হ'ব, গোটেই গাঁৱৰ মানুহ আহিবতো। তো ইফালে মানুহ আহিব। তো বেছি দেৰি নকৰোঁ, ব'লক তেনেহ'লে তাতে চাওঁগৈ ব'লক। এইবিলাক চব মানে মাই দেউতা বাই ভনী চব আহিছোঁ বাপৰে। চ' গাইজ মানুহ একদম পূৰা ৰেডি আৰু একদম মানে চবেই আৰু হেৰি আৰু পূৰা মানুহ কিমান মানুহ আছে চাওকচোন। চব বঢ়িয়াকৈ সকলো মানুহ আহি গ'ল। আহি পেলাই একদম পূৰা একদম ৰেডি আৰু মানে জ্বলাব আৰু লাহেকৈ। এইফালে মই সুধি আছোঁ ৰ ভণ্টিবা কি ক'বা? হেপী ভোগালী বিহু। হেপী ভোগালী বিহু। এইফালে বায়ে কি ক'বা? হেপী ভোগালী বিহু। এতিয়া ধুনীয়াকৈ জ্বলাব আৰু একদম পূৰা ধৰিব হৈ গ'ল। ঠাণ্ডা আৰু এয়া তামোল পাণ দিব মেজিক। ইমান দিনতে বনাই লাগি ভোজ খাই আজি জ্বলাই দিব নে? লাগি গেল জুই একে ঠাণ্ডা লাগতা হে। একে জুই বিৰাট ডাঙৰকে জ্বলতা হে। তাৰপিছত একেবাৰে পাক এটা হে আৰু একে ইমান গৰম লাগতা হে। এয়া क्या बोलता है? कुछ नहीं, गरम होता है। तो है আৰু উৰি আহিব। আমি এতিয়া যাম নমো কৰিবৰ কাৰণে। নমো কৰিব মানে মন্দিৰত যাম। এতিয়া নমো ল'ব যাম নে? নমো যাম। ব'লক তেনেহ'লে নমো। কৃষ্ণ প্ৰভু তো ব'লক মন্দিৰলৈ। মাই অগণন ভক্তপ্ৰাণ ৰাইজৰ আগমন। পূৰা ৰিলছত ব্যস্ত, মোৰ এইফালে ব্যস্ত। গান চান নাই এইকেইটা গোটেই ফটোৱা এক্সেছ একদম ৰিলছ বনাই আছো।
চ' গাইজ বঢ়িয়াকৈ আমাৰ নতুনকৈ আলহী আহিলে আজি বিহুৰ প্ৰথমটো দিন মানে প্ৰথম দিনা বিহুৰ আলহী আহিলে দাদাহঁত আহিছে তাৰপিছত এনেকৈ কোনোবা কোনোবি আহিছে তো এতিয়া বঢ়িয়াকৈ মায়ে বঢ়িয়াকৈ এইবিলাক সজাই লৈছে এইফালে পিঠা পেৰা তাৰপিছত এইটো নাৰিকলৰ লাৰু মিঠৈ কিবা কিবি নান টান হেন তেন কিবা কিবি এইফালে মায়ে বঢ়িয়াকৈ চাহ বনাই আছে তাৰপিছত আজি বিহুৰ দিনা আমাৰ গেছটো নাই সেইদিনা মই চিলিণ্ডাৰ তাতে দি থৈ আহিলোঁ গেছ নাহিলে তো কি কৰিব উপায়টো নাই তো খৰিয়ে হ'ব আৰু তো এয়া ভাইয়ে বঢ়িয়াকৈ হেৰি কৰিছে সজাই পৰি আছে পূৰা একদম খুঁজে খুঁজে থাকিব মৰম উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি দুটি নয়নৰ কি যে চ' গাইজ আমাৰ এয়া চাওক দৈ 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 মানে একদম কাটি যে খাই সেনেকুৱা মানে ম'হৰ গাখীৰৰ নিচিনা এইটো ম'হ নহয় আমাৰ যে গাইটো এই গাই হেৰি গাখীৰ তাকো ভেটুৱাটো থোৱা নাছিল হেৰি বৈয়ামত থৈছে এনেকুৱা মানে পানী নায়ে ইমান গোটা হৈ গৈছে একদম খাইটো আৰু টেষ্টি লাগিব মই খাৱাই নাই খাম এতিয়া তো সেয়াই আৰু একদম দৈ ঘৰৰ পিয়ৰ দৈ চব গাইজ আমি বঢ়িয়াকৈ বৰমাহঁতৰ ঘৰত আহিছোঁ আমি গোটেইকেইটা এয়া বহি লৈছোঁ বঢ়িয়াকৈ চাহ বঢ়িয়াকৈ দি দিছোঁ বৰমায়ে নাৰিকলৰ লাডু পকা লাডু তিলৰ লাডু নাৰিকলৰ পিঠা তিল পিঠা ঘিলা পিঠা চুঙা পিঠা চব নানানটা উপকৰণ আৰু এয়া বহি লৈছোঁ চাহখিনি খাই লওঁ ইয়াতে মোক যি এটা ৰেচপঞ্চ দিব লাগে হাই বাই কিবা কৰি পেলাই হৈ গৈছে মজা আছে মজা 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 আনিলে জানা তুৰুত তুৰুত পুৰুত পুৰুত দেখি দেখিয়া ও দেহা তুৰুত 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 আজি আকৌ ৰাস্তা বিহু লগাইছে বুলি এতিয়া আমি বঢ়িয়াকৈ ৰেডি হ'লোঁ মাজুৱে ময়ে নহয় বায়ু ৰেডি হৈছে বইনীও ৰেডি হৈছে মানে আমি যাম আৰু কেনেকুৱা লাগছি নতুন টি চাৰ্ট তো আমি যাম ফুৰিব মানে বিহু খাব লাগি এইবিলাক নতুন এইটো নতুন ইয়াৰে আগত পিন্ধাটোও নতুন দিছিল তাৰপিছতে এতিয়া আমি বঢ়িয়াকৈ ৰেডি হ'লোঁ এতিয়া যাওঁ আৰু এই মানে বিহু খাব যাম ঘৰতে বিহু খাব লাগি যাম আৰু তো চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰি পেলাই আজি চাগে একদম বিহুত জানো পূৰা জৰাই জৰাই ঘূৰি আছে নে কাৰ বাইকত কোন উলমি আছে কাৰ গাড়ীত কোন উলমি আছে মোৰে এই গতিয়া এয়া এনেকুৱা পেডেলে মোৰ তাকো নাইও মোৰ কোনো এয়া বাই ভনীৰ লগত ঘূৰি ভাল লগা আছে দেখিছেনে মোৰ আজি দুখৰ দিন ফুৰিবলৈ আহিলোঁ এইফালে বহি আছে দুটাই ভিডিঅ'টো নাছিল প্ৰসাদ বোলে প্ৰসাদ খালোঁ চাহ খালোঁ এইফালে আছে বৰমা নতুন কুৰমা তো এনেকৈ বহি আছোঁ আৰু চাহ তাহ খালোঁ এতিয়া যাব লৈছোঁ সৰু দেখোন নুঠে মোৰ ভিডিঅ'ত সেইফালে সৰু আছে তো বলক মানে সৰু লগ একেলগে পঢ়া আহিলোঁ বাই মাজু চ' সিহঁতৰ পৰা আহিলোঁ আকৌ এঘৰটা মানে পূৰা ফুৰি আছোঁ আমি এইকেইটাই তামাম ফুৰি আছোঁ সৰুৰ লগটো ঘূৰি ফুৰি আছোঁ মোৰ লগত নিয়া নাই এহঁতৰ লগত নিয়া নাই সৰুৰ লগত তাক ঘূৰি আছোঁ সৰুটো ক্লাছ 10ৰ অংক মিলাই আছোঁ হাঁহ ভাল কৰি আছোঁ আজি ৰাতিও খানা আছে হাঁহ ভাল কৰিছোঁ এইফালে বাঁহ আছে তাৰপিছত মই বঢ়িয়াকৈ হাঁহ চাফা কৰিছোঁ গৰম পানীত দিলোঁ আজিও খানা আছে তো যোৱাকালি উৰুকাৰ ভিডিঅ' দিব নহ'ল মানে এই কি আছিল
এই মানে বনাবই নহ'ল এই তাৰে আগদিনাৰ ভিডিঅ'টো দিয়া গ'লতো তো চাই থাকক ভিডিঅ'টো বঢ়িয়াকে জেঠিয়ে এয়া আলু পিঁয়াজ ওলকবি কুটি গৈছে হাঁহৰ লগত খাব লাগিব হাঁহে মাহে বঢ়িয়াকে এইফালে মায়ে ভাত বহাই দিলে এই প্ৰভু এতিয়া ঠাণ্ডাই হৈ যাব নহয় তো বঢ়িয়াকে এয়া ভাত বহাই দিছে এইফালে সৰু হা এয়া হাঁহ বঢ়িয়াকে বুটবোৰ এতিয়া দেউতা আহি পোৱা নাই আহি পাব তো আমি উৰুকাৰ দিনা ভিডিঅ' বনাব নহ'ল সৰু দে একো নাই আজি বিহুৰ দিনাই বনাইছোঁ নে তো উৰুকাৰ দিনা মানে হেৰি হ'ল এই মই ইয়াৰে আগৰ ভিডিঅ'টো উৰুকাৰ দিনাই দিলোঁ নহয় টাইম নাপালোঁ এই যাওঁ এই আহোঁ এই অমুকটো কৰোঁ তমুকটো কৰোঁ তো উৰুকাৰ দিনা ভিডিঅ' নহ'ল তো বিহুৰ দিনাই হৈ গ'ল আৰু মই হেৰি কি আছিলে উৰুকাৰ দিনাই মানে যোৱা কালি আৰু হেৰি আনিলোঁ এই কি আছিলে এটা বক্স আনিলোঁ হোম থিয়েটাৰ এটা আনিলোঁ তো এতিয়া পুৰা ডেন্সিং কৰিছোঁ এই ভিডিঅ'টোত ডেন্সিং পাবই লাষ্টৰ পিনে ফাৰ্ষ্টৰ পিনে আমি গোটাই বখাই নাচিছোঁ মাই দেউতা বাই ভনী গোটাই পায় তো চাই থাকক আৰু ভিডিঅ'টো নে কি মা কিয় আৰু কি কবি চ' গাইজ বঢ়িয়াকৈ এয়া কেৰাহীত তেল দি দিলে মায়ে এইফালে তো এয়া বঢ়িয়াকৈ হাঁহৰ মাংস কুটিলে আমাৰ মাজুৱে বিৰাট আৰ্টিষ্ট মানে কুটি দিলা আজিয়ে ফাৰ্ষ্ট নেকি আজিয়ে ফাৰ্ষ্ট মানে হেৰি কুটা তাৰপিছত এইগিলা মিক্সিং কৰি পেলাই বঢ়িয়াকৈ বহাই দিব আৰু একদম পূৰা জল্দি হ'ব আৰু আমি খাম আৰু নে কি এয়া বঢ়িয়াকৈ বহাই দিলে আৰু পুৰা একদম ভাজা মাংস মায়ে এইফালে এইফালে মাজুৱে বঢ়িয়াকৈ লৰাই আছে হাঁহৰ মাংস পুৰা মাজুৱে বনাইছে এইফালে মায়ে বঢ়িয়াকৈ ভাজা মাংস দি দিছে তো এক পিচ মই টেষ্ট কৰি চাই দিওঁ গাইছে এয়া হাঁহৰ মাংস কোনদিনা বেলটো এপাহ কালিও হাঁহ আজিও হাঁহ কালি খাহিও খাইছোঁ মাছো খাইছোঁ ইমান দগৰি খাওঁতে মজা আছে মজা কাটছিও মাজুৱে একদম বিৰাট কামিলা ছোৱালী আমাৰ গাইজ বঢ়িয়াকৈ এয়া মানে হেৰি কৰি দিছে একদম পূৰা কালাৰটো বোলে কিবা হৈছে গাইজ এয়া মাংস পূৰা একেবাৰে লোভ লাগি যাবই হেৰি এয়া বঢ়িয়াকৈ বাতি চাতি সলাইছে বঢ়িয়াকৈ সলাই পেলাই বঢ়িয়াকৈ সজাই চজাই দিছে আমাৰ মাজুৱে একে কাটছি বাচিছি তাৰপিছত বনাইছি তাৰপিছত বাতি সজাইছি তাৰপিছত এতিয়া খাম তো ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ যদি চাই ভাল পালে চেনেল কৰি দিব লাইক কৰি দিব কমেণ্ট আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পুনৰ নতুন এটা ভিডিঅ' সৈতে লগ পোৱাৰ আশাৰে এতিয়ালৈ বাই বাই লাভ ইউ অল বাই বাই